হেল্ল' বন্ধুসকল, ৰাতিপুৱাতে আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। মই দেৱজিৎ দাস, মোৰ ইউটিউব চেনেল দেৱজিৎ লখিমপুৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ টপিকটো হ'ল, আজি বৰ্তমান আহি উপস্থিত হ'ব মাজুলী আৰু ধূনাগুৰি সহযোগী দলং আৰু লখিমপুৰ সহযোগী ধূনাগুৰি চেলেঘাট দলঙৰ উদ্বোধনী কৰিবৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'বহি। যোৱাকালি সন্ধ্যা গৈছিলোঁ। সন্ধ্যা যাওঁতে তেওঁক স্বাগতম কৰিবৰ কাৰণে যিটো পেভিলিয়ন তৈয়াৰ কৰা হৈছে আৰু দলঙৰ উদ্বোধনী কৰাৰ ক্ষেত্ৰত যিবোৰ কাম চলি আছে, সেই কামবোৰ কেনেকৈ কৰিছে আপোনালোকক দেখাব চেষ্টা কৰিম। সকলোৱে মোৰ ভিডিঅ'টো চাই থাকিব। স্কিপ নকৰাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। দেখা পাইছে অকণমান হেৰি প্ৰব্লেম এটা হ'ব। এলেকা সুবিধা নাপাব, সুবিধাটো অলপ কৰিব, কিন্তু যিমান পাৰিয়ে নহওক সুবিধা বনাই দিব। ৰাস্তাটো দেখা পাইছে, গাড়ী কাম লাগি আছে। যাবই হৈছে গাড়ী আহিবৰ কাৰণে। এইটো মেইন ধূনাগুৰি নহয়, এয়া চেলেক ধূনাগুৰি, এইখন পৰা চেলেক বুলি কোৱা হয়। দেখিছে চিৰি তলত এনেকৈ পাতি পাৰি লোৱা হয়, পাতি পাৰি লৈ জ্বলাই কৰি থকা হৈছে। চেষ্টা কৰিছোঁ, দেখিছে চিৰি পাৰি লৈ গাড়ী কৰিবৰ কাৰণে সুবিধা কৰি ৰখা হৈছে। দীঘলকৈ ৱেল্ডিং কৰি লোৱা
হৈছে, তাৰ মাজৰ নদীৰ মাজত পোতা হৈছে, পোতাৰ পাছত তাৰ ওপৰত চিৰি পাৰি লোৱা হৈছে। এতিয়া দেখাইছে পেভিলিয়ন। এতিয়া দেখাইছে পেভিলিয়নৰ ভিতৰতো, য'ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিবৰ কাৰণে সেই বক্তৃতা দিব। কেনেদৰে সৌন্দৰ্য কৰি ৰখা হৈছে দেখাব চেষ্টা কৰিছোঁ। ইয়াত লিখা আছে শিলাৰাম আৰু শুভ উদ্বোধনী দেখা পাইছে। বিভিন্ন প্ৰকল্প আঁচনি দেখিছে। ইয়াৰ ৰাতিৰ দৃশ্য, ৰাতিৰে চেয়াৰ পাৰি থোৱা হৈছে, সুন্দৰ সুন্দৰ চেয়াৰ, ষ্টেণ্ডাৰ্ড চেয়াৰ পাৰি ৰখা হৈছে, দেখাব চেষ্টা কৰিছোঁ। পেভিলিয়নটো চাওক কিমান ডাঙৰ। এই ৰাতিৰ দৃশ্য, এনেদৰে ৰূপসজ্জা কৰি তোলা হৈছে পেভিলিয়নটো। দেখিছে ইয়াৰ ৰাতিৰ দৃশ্য, কেনেদৰে পেভিলিয়নটো সুন্দৰকৈ ৰখা হৈছে। দেখিছে ৰাতিৰ ইয়াৰ দৃশ্য। এয়া ফুল ৰূপসজ্জা কৰি তোলা হ'ব ফুলেৰে। আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক এইসমূহ চেয়াৰ কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ পাৰি থোৱা হৈছে। আঁতৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। চাওক পেভিলিয়নটো ধুনীয়া লাগিছে, কি ধুনীয়া লাগিছে। আপুনি মন কৰক, এয়া পাছৰ চেয়াৰ। সৰ্বসাধাৰণ লোক আহি ইয়াত উপস্থিত বহি চাব পৰাকৈ গঢ়ি তোলা হৈছে। দেখিছে, যিসকল লোক উপস্থিত থাকিব তেওঁলোকে যাতে কোনো কষ্ট নোহোৱাকৈ চেয়াৰত বহি চাব পৰা হয়, বক্তৃতা শুনিব পৰা হয়, তাৰ বাবে ব্যৱস্থা কৰা হৈছে। চাওক ধুনীয়াকৈ চেয়াৰ পাৰি ৰখা হৈছে, দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া দেখাব চেষ্টা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উদ্বোধন কৰা প্ৰথমটো খুঁটা। দেখিছে চাৰিওকাষে বেৰি থোৱা হৈছে, ৰূপসজ্জা কৰি তোলা হৈছে। প্ৰথম দুৱাৰমুখখন সৰ্বানন্দ আহিছে। দেখিছে প্ৰথম খুঁটাটো তেওঁ উদ্বোধন কৰিবৰ কাৰণে য'ত পেণ্ডেল তৈয়াৰ কৰা হৈছে তাৰ কাষতে এইটো দেখিছে প্ৰথমটো খুঁটা। দেখিছে প্ৰথমটো খুঁটা দেখাব চেষ্টা কৰিছোঁ।